Hello friends, মই ৰিংকু আপোনালোকৰ মোৰ চেনেল অল ইন ওৱানলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি দ্বিতীয় ভিডিঅ'টো লৈ আহিছোঁ। আজি দ্বিতীয় ভিডিঅ'টোত আছে মই যি টপিকৰ ওপৰতে ভিডিঅ' দি থাকোঁ সেই টপিকটোৰ ওপৰতে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। টপিকটো সকলোৱে নিশ্চয় জানেই, প্ৰেম ভালপোৱা আৰু তাৰ লগত মোৰ কিছু অনুভৱ। এতিয়া আহোঁ ভিডিঅ'টোলৈ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু ভিডিঅ'টোত চাই কেনে পালে কমেণ্টত জনাব আৰু আপোনালোকৰ অনুভৱসমূহ শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত লাইক এটা কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। এতিয়া আহোঁ ভিডিঅ'টোলৈ। আজিৰ টপিকটো হৈছে আলোচনা কৰাৰ বিষয়টো প্ৰেম ভালপোৱা মানেই যে মিলন হ'ব সেয়া নহয়। প্ৰেম ভালপোৱাৰ আন এটা নাম ত্যাগো হয়। সকলোৱে আমি নিশ্চয় জানো, আমি সকলোৱে জানো প্ৰেমৰ যে আন এটা নাম ত্যাগ। বহুতে কয় প্ৰেম ভালপোৱা হ'লে মিলন হয়, বিয়া হয়, কিন্তু কিছুমান সঁচা ভালপোৱা মিলন নহয়। ইজনে আনজনক বহুতো কাৰণত ত্যাগ কৰিবলগীয়া হয়, কিন্তু সেই ভালপোৱাও সঁচাই হয়। আচলতে সেই সঁচা ভালপোৱাৰ সেই ত্যাগেই হৈছে সঁচা ভালপোৱাৰ প্ৰমাণ। এজনে আনজনৰ সুখৰ বাবে যেতিয়া ত্যাগ কৰিবলগীয়া হয় সেয়াই তাতকৈ আৰু ভালপোৱাৰ কোনো প্ৰমাণ দিবলগীয়া নাথাকে। আপোনালোকে মোৰ ভইচটো ভালদৰে নুশুনিবও পাৰে, কাৰণ মই বহুত লাহেকৈ কৈছোঁ। আৰু এটা কথা আছে, বহুত গৰম পৰিছে, সেই ওপৰত ফেনখন চলি আছে। ফেনৰ চাউণ্ডত মোৰ মাতটো ভালদৰে নোলাবও পাৰে, তাৰ বাবে বেয়া নাপাব। উপায়টো নাই, গৰমত ফেন দিবই লাগিব। আৰু আপোনালোকক আগতেও কৈছিলোঁ মোৰ মাইকৰ ব্যৱস্থা নাই কৰা। মাইক মই অৰ্ডাৰ দিছিলোঁ, কিন্তু লকডাউনত এতিয়া চব কেঞ্চেল কৰি থোৱা আছে। আকৌ অৰ্ডাৰ দিম, এই কৰোণা এইবোৰ যোৱাৰ পিছতে আকৌ অৰ্ডাৰ দিম আৰু এতিয়া দিয়া নাই। সেয়ে মোৰ মাতটো চাগে আপোনালোকে স্পষ্টকৈ শুনা নাপাবও পাৰে, তাৰ বাবে বেয়া নাপাব। আমি সকলোৱেতো জানো আৰু প্ৰথম আমাৰ সকলোৰে জীৱনৰ প্ৰথম প্ৰেম মা হয়, আৰু তেওঁ আমাৰ বাবে কিমান ত্যাগ কৰে সেইটো সকলোৱে জানে। সেই ত্যাগলৈ চালেই গম পোৱা যায় যে সঁচা ভালপোৱাৰ যে প্ৰমাণ সেই ত্যাগেই দিয়ে, সেই কথা গম পোৱা যায়। আৰু সেয়া সকলোৰে ক্ষেত্ৰতে হয়, অকল এজনৰ ক্ষেত্ৰত বা আনজনৰ ক্ষেত্ৰত নহয়, সকলোৰে ক্ষেত্ৰতে হয়। আৰুনো কি ক'ম, সকলোৱে নিশ্চয় বুজি পাইছে কি ক'ব বিচাৰি আছোঁ। কিছুমান কথা ক'বলৈ কিছুমান কথাত শব্দ বিচাৰি পোৱা নাযায়। সেয়ে তেনেকুৱাই হৈছে আজি মোৰ শব্দৰ নাটনি হোৱাৰ দৰে হৈছে, সেয়ে বেছিকৈ কোৱা নাই। এজনৰ সুখৰ বাবে আনজনৰ কিছুমান ভাল লগা কাম সেই সকলো ত্যাগ কৰা হয়। আৰু ইজনৰ সুখী কৰিবৰ কাৰণে তেওঁ যিবোৰ কাম ভাল পায় ইজনে বেয়া পায়, এনেকুৱাও থাকে। ইজনৰ সুখৰ কাৰণে তেওঁ ভাল পোৱা কামসমূহ ত্যাগ কৰিবলগীয়া হয়। সেইদৰেই ত্যাগ কৰি যায়। আৰু আচলতে ক'বলৈ গ'লে ভালপোৱাত ত্যাগ থাকেই। ত্যাগ নকৰিলে এটা সম্পৰ্ক কেতিয়াও মজবুত হৈ নাথাকে। ইজনে আনজনৰ বাবে সেই ত্যাগ কৰিবলগীয়া হয় আৰু কৰিবও লাগে, তেতিয়াহে সম্পৰ্ক এটা ভালদৰে থাকে। আৰুনো কি ক'ম, আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু বেছি কথা নকওঁগৈ। ভিডিঅ'টো বেছি দীঘল কৰিবলৈ বিচৰা নাই, আপোনালোকে জানেই মই ভিডিঅ' বেছি দীঘল কৰিব নিবিচাৰোঁ। আৰু আজি বহুত বেছি কথা কিছুমান কৈ দিলোঁ, আৰু কিন্তু যিটো টপিকৰ ওপৰত দিছিলোঁ সেই টপিকৰ ওপৰত কোৱা কথা অলপ কম হৈছে, বুজি পাইছোঁ। তাৰ বাবে বেয়া নাপাব। আপোনালোকৰ আগতেও কৈছোঁ, কিছুমান কথা ক'বলৈ হ'লে শব্দবোৰ হেৰাই যায়, সেই শব্দ বিচাৰি পোৱা নাযায়। মোৰো আজি সেই একেই গতিয়ে হৈছে, শব্দসমূহ বিচাৰি পোৱা নাই। সেয়ে ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু আপোনালোকৰ অনুভৱসমূহ কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।